আই নিউজৰ বাতৰি প্ৰভাৱ বাতৰি সম্প্ৰচাৰিত হোৱা কেইঘণ্টামানৰ ভিতৰতে গ্ৰেপ্তাৰ হ'ল 3 মৰেল পুলিচ। গোৱালপাৰাত সংঘটিত হোৱা মৰেল পুলিচৰ ঘটনা সম্প্ৰচাৰিত হৈছিল একমাত্ৰ আই নিউজত। 13 তাৰিখৰ নিশাৰ ভাগত সম্প্ৰচাৰিত হৈছিল এই বাতৰি। তাৰ পিছতে তৎপৰ হৈ পৰিছিল গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন। কঠোৰ নিৰ্দেশ জাৰি কৰিছিল আৰক্ষী সঞ্চালক ভাস্কৰ মহন্তই। নৱনিযুক্ত আৰক্ষী অধীক্ষক ভীৰা ভেংকটাৰ ৰাকেশ ৰেড্ডীৰ তৎকালীন তত্বাৱধানত জলেশ্বৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকেৰে মাৰাথন অভিযান চলাই অতি কম সময়ৰ ভিতৰতে 3 মৰেল পুলিচক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ঘটনাটো সংঘটিত হৈছিল চলিত মাহৰ 7 তাৰিখত আৰু এটা চুৰিৰ ঘটনা কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই বৰ্বৰ মৰেল পুলিচৰ ঘটনা। কিন্তু পৰিয়ালৰ লোকে আৰু স্থানীয় ৰাইজে সবিশেষ ঘটনা আৰক্ষীৰ আগত প্ৰকাশিত কৰে যদিও অব্যাহত ৰাখিছিল তদন্ত। কিন্তু উক্ত ঘটনাৰ সময়ত একাংশ যুৱকে ভিডিঅ' বনাইছিল আৰু সেই ভিডিঅ' আমাৰ আই নিউজত সম্প্ৰচাৰিত হোৱাৰ পাছতে প্ৰকৃত ঘটনাটো পোহৰলৈ আহে। পাছতেই গোৱালপাৰাৰ আৰক্ষীৰ দৃষ্টিগোচৰ হয় সেই বাতৰি আৰু তাৰ পিছৰ দৃশ্য এয়া গ্ৰেপ্তাৰ 3 মৰেল পুলিচ। উল্লেখযোগ্য যে নৱনিযুক্ত আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী একাংশ অপৰাধীৰ মূৰৰ কামোৰণি হৈ পৰিছে কিছু কম সময়ৰ ভিতৰতে। ড্ৰাগছ, অবৈধ তেলৰ বেহা ইত্যাদি সকলো অনৈতিক কামৰ বিৰুদ্ধে তীব্ৰতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তৎকালীন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে গোৱালপাৰাবাসী ৰাইজৰ। অনুৰূপ এই ঘটনাটো অতি কম সময়ৰ ভিতৰতে 3 অভিযুক্তক কৰায়ত্ব কৰাত ৰাইজে গোৱালপাৰা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ লগতে লক্ষীপুৰ আৰু জলেশ্বৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। আমি আজি গৌৰনগৰ বজাৰত ইমানবিলাক ৰাইজ একগোট হোৱাৰ উদ্দেশ্য এটাই যে আজি যিটো ঘটনা গৌৰনগৰ বজাৰত মৰেল পুলিচিং হৈছে সেইটো ক্ষেত্ৰত যিবিলাক কালপিতক জলেশ্বৰ আৰক্ষী মহোদয় চাহাবে গ্ৰেপ্তাৰ কৰিছে আমি ৰাইজসকলে নথৈ আনন্দিত। আশা কৰোঁ তাৰ লগত জড়িত হৈ থকা যিবিলাক কালপিত আছে তেখেতক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰি উচিত শাস্তি দিব বুলি আমি ৰাইজৰ তৰফৰ পৰা আশা কৰিলোঁ আৰু জলেশ্বৰ আৰক্ষী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চেগতে আই নিউজৰ ফালৰ পৰাও গোৱালপাৰা আৰক্ষীলৈ থাকিল উষ্ম অভিনন্দন। জলেশ্বৰ আৰক্ষী বিষয়াই স্পষ্টকৈ জনায় যে আইন হাতত তুলি লৈ আইন উলংঘা কৰা সকলো ব্যক্তিকে অতি সোনকালে কৰায়ত্ব কৰা হ'ব। মানে ঘটনাটো এনেকুৱা যে যোৱা 6 আৰু 7 তাৰিখৰ ৰাতি গৌৰনগৰৰ এটা সংঘটিত হৈছিলে। যোনজন ব্যক্তিয়ে চুৰি কৰিছিলে তাৰে স্থানীয় আৰু ওচৰে পাজৰে কিছুমান মানুহে সেই ব্যক্তিজনক ৰাতিপুৱাৰ সময়ত 7 তাৰিখে ৰাতিপুৱাৰ সময়ত কৰায়ত্ব কৰি পৰ্যায়ক্ৰমে মাৰপিট কৰিছিল। মানে মৰেল পুলিচগিৰি বুলি যিটো কয় আমাৰ মৰেল পুলিচগিৰি দেখুৱাইছিলে। যে এই প্ৰথমতে চুৰি কেছটো আমি ৰেজিষ্টাৰ কৰি চোৰক মেডিকেল কৰাই তেখেতক আমি মাননীয় আদালতলৈ প্ৰেৰণ কৰিলোঁ। তাৰপিছত যেতিয়া এই স্থানীয় মানুহে বা বাকী মানুহখিনিয়ে এই ব্যক্তিজনক চোৰজনক মানে মাৰপিট কৰি তেওঁলোকেতো এইটো এটা আইন বিৰুদ্ধ কাম কৰিলে। গতিকে সেইটো আমি সেই সংক্ৰান্তীয় এটা আমি কেছ ৰুজু কৰিছোঁ আৰক্ষীৰ ফালৰ পৰা। এইটো আমাৰ ফালৰ পৰা তেওঁলোকে এজাৰ পিছত দিছে। প্ৰথম টাইম দিয়া নাছিলে, কিন্তু ফাৰ্ষ্ট টাইম তেওঁলোকেও এইটো গম পোৱা নাছিলে, আমাকো ইমান জনোৱা নাছিলে। পিছত আমি তদন্ত দেখা পালোঁ যে এইটো এনেকুৱা এটা মানে মুভ লেঞ্চিং নিচিনা এটা হৈছে। গতিকে আমি এই সংক্ৰান্তি তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকে এটা এজাহাৰ দিয়ে। এই সংক্ৰান্তি আমাৰ এটা কেছ ৰুজু হৈছে আৰু এই তদন্তৰ পিছত আমি 3জনক ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু আজি তেওঁলোকক মাননীয় আদালতত কৰা আৰু বহুত আছে আসামী তেওঁলোকক আমি পৰৱৰ্তী সময়ত ব্যৱস্থা ল'ব লাগিব। ব্যুৰো ৰিপৰ্ট আই নিউজ।